ভাঙি দিলে 5 জন যাব পাৰিব এনে কামপুৰ যাবলৈ কটপুৰ টাউন পৰে এইখিনি নাও ব্যৱস্থা নাই সাঁতুৰিব জানে নে নাই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো ভালে আছেনে আশা কৰোঁ সকলো ভালে আছে মই আজি গৈ আছিলোঁ কামপুৰলৈ কিন্তু কামপুৰলৈ যোৱাৰ মাজতে হ'ল এইটো ঘটনা মানে এইটো কামপুৰ বানপানীৰ প্ৰায় ভাগ আজি এসপ্তাহমান হৈছে শুকাইছে কিন্তু শুকালে কি হ'ব যোনটো কামপুৰৰ পৰা কোঠাতলি যোনটো ৰাস্তা আছে সেই ৰাস্তাটো বৰ্তমান কামপুৰ টাউন নোপোৱাৰ আগতে এখন দলং পায় সেই দলংখন মানে ভাঙি গৈছে দলংখন সেয়ে এতিয়া কোঠাতলিৰ পৰা যিসকল মানুহ কামপুৰলৈ আহে তেওঁলোকৰ অলপ প্ৰব্লেম হয় আৰু কামপুৰৰ পৰা যিসকল কোঠাতলি যাব খোজে তেওঁলোকৰ প্ৰব্লেম হয় আৰু এটা ৰাস্তা আছে সেইটো বহুতে গম নাপায় যে সেইটো ৰাস্তা আছে বুলি পেলাই সকলোৱে এইটো ৰাস্তা দি আহি যায় আৰু এইডোখৰত আহি পেলাই মানে গাড়ী পাৰ হ'ব নোৱাৰাটো অলপ প্ৰব্লেম হৈ যায় এতিয়া মই কামপুৰ যাম বুলি আহিছিলোঁ কিন্তু মই ভাবিছোঁ যে ৰাস্তাটো ইমান চিগা নাই মানে হাকো ইয়াত লগোৱা হৈ আছিলে মানে ৰিক্স কাৰণে পুলিচে হয়তো ভাগি পেলাই দিছে এই বাঁহবোৰ তেনেকৈ পেলাই থৈ দিছে সেইকাৰণে এতিয়া কেনেকৈ যাব পাৰোঁ অলপ চাওঁ বাৰু গণ্ডগোল কৰি আছে ইয়াৰ এটা চাইডে যোনটো তেতলিখৰা অঞ্চল আছে সেইখিনি পাঁচালি বুলি কয় সেইপিনে এটা 3 নম্বৰ গেট বুলি ৰাস্তা আছে সেইদিকে যাব পাৰে বাকী কামপুৰৰ পৰা যিখিনি মানুহ আহিছে এতিয়া গম নাপাই ছিগিছে বুলি বাকী চব এইপিনে এতিয়া ইয়াত একো চৰকাৰৰ পৰা নাও ব্যৱস্থা নাই ইয়াতে লোকেল এখন নাও পাইছে নাও মানে এখন ভূৰ হয় এইখনত চব আহিবলৈ ট্ৰাই কৰি আছে সাঁতুৰিব জানে নে নাই যাক এই চেনেলটো খুলি আমি যাম আৰু নাই আৰু আছে না এই ডুব যাব নালাগে নহয় 5 জন যাব পাৰিব এইটো কোনোবা সাঁতুৰিব পাওঁ যদি নহ'লে নাহিবি বেয়া অৱস্থা কামপুৰ যাবলৈ এতিয়া ভুৱত যাব লাগিব হেভি বনাই থৈছে এখন কাক কাটিলে এই মাজত ঢুকি নাপাব এইখিনি পাব আৰু এইখিনি পথাৰ হয় কামপুৰ আহিছিলোঁ কামপুৰ আহি পেলাই এইখিনিত বোলো কিবা ব্যৱস্থা কৰা গম পাইছিলোঁ মানে বাঁহ কিট দি সাঁকো বনাই দিছিলে এতিয়া সাঁকোখন ভাঙি পেলালে এতিয়া ইয়াৰ তলতে ভূৰ এখন পালোঁ সেইখনতে এতিয়া পাৰ হ'ম মানে দলংখন ডেমেজ হোৱা নাই খালি ছাইডৰ মাটিটো যিটো সেইটো মানে অলপ ডেমেজ হৈ গ'ল ছাইডৰ মাটি এইখিনিত এই মাটিখিনি এৰি গুচি পেলাই সোঁতত লৈ গুচি গ'ল দলংখন একো প্ৰব্লেম নাই বাৰু এতিয়া প্ৰায়ভাগ মানুহে এইপিনে কামপুৰ যাবলৈ কোঠাতলিৰ পৰা আহি আছে কিন্তু কোঠাতলিৰ পৰা আহিলে এতিয়া কি হ'ব ইয়াত নাও ব্যৱস্থা নাই ভূৰখনতো যাবলৈ ৰিক্স হয় সেইকাৰণে মানুহখিনি ৰখি আছে এইখিনি হ'ল কামপুৰ মাজৰ ঠাই দুইটা চাইডে খুঁহিল ন মই ভাবিছিলোঁ এটা চাইডে খুঁহিছে নেকি এইখন সাঁকোখনি দি বনাই দিছিল আহি পেলাই ভাঙি দিলে সেই ৰিক্স হৈ আছে ফাইনেলি ভূৰত উঠি সিপাৰ হৈ আহি গ'লোঁ আৰু সিপাৰৰ অৱস্থা এইটো এইপিনে সাঁকোৰ এখন বনোৱা হৈছিল কিন্তু সাঁকোৰখন ভাঙি গৈছে মানে পুলিচে এৰুৱাই দিছে নেকি কাৰণ ৰিক্স হয় মানুহ যাবলৈ আৰু মানুহ পৰি গ'লে হয়তো অলপ তলত পানী দ আছে সেইকাৰণে সাঁকোৰখন এৰুৱাই দিছে এতিয়া কামপুৰলৈকে যাম আহি পেলাই আৰু ভূৰখন পাওঁ বাইক আছে আমাৰ এইফালে বাইকখন এইফালে থৈছোঁ
কামপুৰত কাম এটা আছিল, কামটো কৰি আহি গ'লোঁ। এতিয়া যিখন ভূৰত আমি পাৰ হৈছিলোঁ সেই ভূৰখন আকৌ কোনোবাই নি পেলাই সিপাৰ কৰি থৈ দিছে। এতিয়া যাবলৈতো উপায় নাই, পানীটো বেছি দ নহয়, সেইকাৰণে পাইপ এপাত তাত ওলমি থকা দেখিলোঁ। সেই পাইপ পাততে বগাই কৰি সিপাৰ হ'বলৈ ট্ৰাই কৰিলোঁ আৰু সেই পাইপ পাততে বগাই সিপাৰ হৈ গুচি আহিলোঁ। মই ৰিকমেণ্ড কৰিম যে সকলোৱে এইটো কাম নকৰিব। আমি অলপ সাঁতুৰিব পাৰোঁ কাৰণে পাৰ হৈ আহিলোঁ আৰু উপায়ো নাছিল, বাইকখন কাৰণ এইটো ছাইডে আছিলে কাৰণে পাইপ পাত থকা দেখিলোঁ, পাইপ পাততে বগাই কৰি আহি গ'লোঁ। আপোনালোকে ভুল নুবুজিব আৰু কোনো ট্ৰাই নকৰিব এইটো বস্তু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।